আজি পনীৰ মছলা বনাম। আগতে মছলাখিনি ভাজি ল'ম। এতিয়া কেৰাহীত তেল দি দিছোঁ। এতিয়া পিঁয়াজ, বিলাহী, নহৰু কেইটামান, আদা আৰু কাজু কেইটামান দি দিছোঁ। এইখিনি এতিয়া ভাজি ল'ম। কেঁচা জলকীয়াও এটা দি দিছোঁ। আমাৰ আকৌ জ্বলা বেছি আমি নাখাওঁ। নিমখ অকণমান দি দিছোঁ। হালধি, এইখিনি এতিয়া ভাজি লৈছোঁ। ভজা হৈ গ'ল, ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি নমাই এতিয়া পিচি লৈছোঁ। এয়া পিছা হৈ গ'ল। এতিয়া কেৰাহীত তেল দি দিছোঁ। জলকীয়া এটা দিছোঁ। আৰু এলাচি এটা ভাঙি দিছোঁ আৰু দালচেনি এটা। জলকীয়া গুড়ি অলপ, ধনিয়া গুড়ি আৰু জিৰা গুড়ি অলপ দিছোঁ। এইখিনি অলপ ভাজি লওঁ। পিচি থোৱা মছলাখিনি দি দিছোঁ। এতিয়া অলপ ভাজি ল'ম। ভজা হৈ গ'ল। এতিয়া পানী দি দিছোঁ। এতিয়া পনীৰখিনি দি দিওঁ। এতিয়া ঢাকি দিছোঁ। 5 মিনিট মান ৰাখিছোঁ। এতিয়া নিমখ অকণমান দি দিছোঁ।
ক্ৰীম অলপ দি দিছোঁ। এতিয়া হৈ গ'ল, গেছ নমাই দিলোঁ। এয়া এতিয়া নমাই দিওঁ। কেনেকৈ হৈছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।